সোমাই মৰিবলৈ বেষ্ট জেগা আছে আমাৰ ঘৰৰ কাষৰ খালটো, কাৰণ ময়ো সোমাইছিলো যোৱাবাৰ বিহুত। তো কি খবৰ আপোনালোকৰ? তো প্ৰথমে মোৰ ফালৰ পৰা হেপী বহাগ বিহু। চবে এনজয় কৰা, চবে নাচা বোৱা খোৱা কৰা, কি কৰা তোমালোকৰ কথা, কিন্তু মোৰ ভিডিঅ' চাবলৈ কোনো নাপাহৰিবা হা। যোৱাকালি মই ফিল্ম এখন চাই আছিলো, ফিল্মখনৰ নাম হৈছে খিলাড়ী। जब ट्रेडिंग इज ऑन योर माइंड, ICICI डायरेक्ट नियो जीरो ब्रोकरेज মাদাৰ চুট এড বে কুত্তা হে তো কুত্তা। তো আজি মই কথা পাতিম ইউটিউব এড আৰু ইনষ্টাগ্ৰামৰ বিষয়ে। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। তো প্ৰথমতে মই এডৰ কথা পাতিম, যোনটোক নেকি স্কিপ কৰিবলৈ চবৰে মন যায় কিন্তু কোনো কৰিবলৈ নোৱাৰে। এড হৈছে জিএফৰ নিচিনা, নিজৰ ওচৰত থাকিলে ভাল লাগে আৰু বেলেগৰ ওচৰত থাকিলে খং উঠে। এড হৈছে এটা কামোৰ, যিয়ে নেকি চাই থকা ভিডিঅ' তোলালে ভিডিঅ'টো চাবলৈ মন নাযায়, কিন্তু নিজৰ ভিডিঅ'ত লগাবলৈ চবৰে মন যায়। কেলা আজিকালি ইউটিউব ভিডিঅ' এটা চাবলৈ 10-15 ছেকেণ্ডৰ এডৰ লগত চামনা কৰিব লাগে। আগতে ঠিক আছিলে বে 2 পৰা 4 ছেকেণ্ডহে এড লগায়, হ'লেও সেইটোও কামোৰ লাগে হ'লে, কিন্তু আজিকালি 15 ছেকেণ্ড ভাই, কৰবাতো 30 ছেকেণ্ড। মাথাটো বেয়া হৈ যায় কেলা। ফেচবুকত ভিডিঅ' এটা ভালকে চাব নোৱাৰি এড, ইউটিউবত ভালকে ভিডিঅ' চাব নোৱাৰি এড। প্ৰত্যেকটো ইউটিউবাৰৰ টেনচন যে মোৰ ভিডিঅ'ত এড কেতিয়া লাগিব, মোৰ ভিডিঅ'ত এড নালাগিবই নেকি, মোৰ ভিডিঅ'ত এড কেতিয়া লাগিব মোৰ ভিডিঅ'ত এড। আৰু সকলো ভিউৱাৰ্ছৰ এটাই টেনচন যে এই ভিডিঅ'টোত এড নহ'লে হ'ল, হে ভগৱান এড নহ'লে হ'ল এই ভিডিঅ'টোত। কিন্তু আজিৰ দিনত কোনে কাৰ শুনে, তুমি এডৰ সন্মুখীন হ'বই লাগিব। কেইবছৰমান পিছত এনেকুৱা নহ'লে আছে যে ভিডিঅ'টো 1 মিনিট আৰু এডটো চাব লাগে বোলে 2 মিনিট। কসম যে কৈছো, মোৰ এডক চামনা কৰিবলৈ শক্তি নাই, আৰু মোৰ শক্তিখিনিয়ে ভাতো এটাই লৈ গ'ল। তো এতিয়া কথা পাতো আমি সকলোৰে প্ৰিয়, সকলোৰে মৰমৰ, সকলোৰে আবেগৰ আমাৰ ইনষ্টাগ্ৰামৰ বিষয়ে। ইনষ্টাগ্ৰাম এটা এনেকা বস্তু য'ত নেকি ভাইৰেল হ'বলৈ তোমাক একো কৰিব নালাগে। না তুমি স্কুল যাব লাগে, না তুমি ক'ৰবাত এক্সাম দিব লাগে, না তুমি কিবা কৰিব লাগে, বাছ তুমি লিপচিং কৰিব জানিব লাগে আৰু মেকআপ এইবোৰ কিবা কিবি কৰিব লাগে, সেইবোৰ জানিব লাগে, তেতিয়া তুমি ইনষ্টাগ্ৰামত ভাইৰেল। আজিকালি 16-17 বছৰীয়া ছোৱালী বা ল'ৰাৰ হাতত মোবাইল থাকক নাথাকক, কিন্তু ইনষ্টাগ্ৰাম আইডি থাকিবই, সেইটো সঁচা কথা। আৰু তুমি কিছুমান ছোৱালী সুধিবাচোন, অসমত জিলা কেইখন আছে? নাজানো। 1 ঘণ্টাত কিমান মিনিট? নাজানো। অসমৰ জাতীয় সংগীত? জাতীয় সংগীত এইটো কি আছিলে, নাজানো দিয়ক। হেতি একো নাজানে, না হেতি ইনষ্টাগ্ৰামত অকল হেছটেগ কি লগাব লাগে, ক'ত কি কৰিব লাগে, ৰিল কেতিয়া বনাব লাগে, কেতিয়া পোষ্ট কৰিব লাগে, সেইটো চব জানে হেতি কেলা। আৰু কিছুমান ছোৱালী ল'ৰা এনেকুৱা মানে ইনষ্টাগ্ৰামটো বহুত আগৰ পৰাই চলায়, আৰু পৰীক্ষা যেতিয়া আহি পাব তাৰ 2 দিনৰ বা 3 দিনৰ আগত ইনষ্টাগ্ৰাম বা ফেচবুক ডিএক্টিভেট কৰি দিব। তাৰ মানে কি, ইনষ্টাগ্ৰাম ডিএক্টিভেট কৰিলে ভগৱানে ডাইৰেক্ট আহি এক্সাম লিখি দিব নেকি? কেলা ছোৱালীবিলাকে নতুন একাউণ্ট এটা খুলি যদি 5টামান ৰিল পোষ্ট কৰি দিয়ে নহয়, সিহঁতৰ ফলোৱাৰ্ছ হাই লেভেলত, একদম পুৰা হাই লেভেলত ইনক্ৰিজ হ'ব। আৰু আমাৰ কেলা 2 বছৰমানৰ পৰা ইনষ্টাগ্ৰামত বহি আছো, 1000 পৰা 1500 হ'বলৈ কেলা নকওঁ আৰু কৈছো নহয়। আৰু সিহঁতৰ ফলোৱাৰ্ছ যেতিয়া 10K মান হৈ যাব ন, বা সিহঁতৰ এটিটিউড কৈছো নহয়, কি কবি ভাই। মোৰ এজনী লগৰ আছিলে, মই তাইৰ নামটো নকওঁ, তাইৰ মানে 200টা যেতিয়া ফলোৱাৰ্ছ আছিলে, মই তেতিয়াই তাইৰ লগৰ আছিলো। এতিয়া নাই, এতিয়া কাৰণ তাই 100K হৈ গ'ল, এতিয়া নিজৰ বিৰাদৰী মানুহ লগত থাকে তাই। এসোপামান মেকআপৰ উপৰিও ফিল্টাৰ লগাই কেনে সিহঁতি নিজকে নিজে ভাবে বহুত সুন্দৰী, যিটো লেভেল দিয়ে কৈছো নহয়। তুমি যদি এদিন সিহঁতৰ ঘৰত যোৱা, তুমি ভাবিও নাপাবা যে ইমান বেয়া, এনেকুৱা কোনোবা মানুহ থাকিব পাৰে। কালি মই ইনষ্টাগ্ৰামটো চলাই থাকোঁতে এখন ফটো পাইছিলো। এইখন ফটো কাক ডেডিকেট কৰিছে মই নাজানো, কিন্তু এনেকা ফটো কোনে খিচে, কোনে মাৰে এনেকা ফটো হা? মই সিহঁতক এটা কথাই সুধিব বিচাৰিম, এই যে ফেচবুক আৰু ইনষ্টাগ্ৰামটো যে এইটো নহয়, এইটো ইনষ্টাগ্ৰাম হৈ থকা নাই, এইটো ছেক্সগ্ৰাম হৈ আছে এতিয়া। তুমি যদি চাৰ্চ লিষ্টত নিচা, পূজা, গগৈ এইবোৰ কিবা কিবি যদি চাৰ্চ নকৰি ডাইৰেক্ট টিবুলেক্স ভিডিঅ' চাৰ্চ কৰা আহি যাব। তো আজিৰ কাৰ্যক্ৰম ইমানতে সমাপ্ত হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা। তোমালোকে লাইক নকৰাবে, এটা লাইক, এটা লাইক কৰি দিয়া, তোমালোকৰ একো নাযায়। এইখন হাতখন লাইকৰ অপশ্যনত নিয়া আৰু লাইক কৰি দিয়া। এইফালে কাষত চাবা ছাবস্ক্ৰাইবাৰ বটনটো আছে ৰঙাকে, ডাইৰেক্ট ছাবস্ক্ৰাইব কৰি দিয়া না प्लीज भाई, मेरे दोस्त हो, सब मेरे दोस्त हो, प्लीज। তো ময়ো যাওঁ ৰিল বনাওঁগে, মোৰো ফেমাছ হ'ব মন গৈছে, মোৰো 100K 150K মান লাগে ন। তো বাই বাই।